এভৰিৱান নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লক্ষীপ্ৰিয়ালৈ। আজি আমি লৈ আহিছোঁ ফুচকা চেলেঞ্জ। এইটো পেকেট এতিয়া ফ্ৰাই কৰিম ইয়াত। ফুচকাৰ কাৰণে এইটো পেকেট লৈছোঁ। ইয়াতে টোটেল আছে 50 পিচেছ ফুচকা আৰু তাৰ লগত আছে এইটো খট্টা মিঠা ইমলি পানী আৰু এইটো পুদিনা পানী আৰু এইটো হৈছে খাজুৰ ইমলি চাটনি। এই তিনিটা আছে ইয়াৰ লগত আৰু আমাৰ পুৰি অলৰেডি এয়া ৰেডি হৈ আছে, এইটো দেখাই দিয়া। তো ইয়াতে 50 পিচেছ আছে। কেইপিচমান আমাৰ হেৰি হ'ল ন? 3 পিচমান। তো চাওঁ 50-50 কৰি ল'ম। আৰু চেলেঞ্জটো হৈছে যে কোনে আগতে খাই খতম কৰিব পাৰিব। ইয়াতে লৈছোঁ বইল আলু, বুট বইল আৰু মগু বইল আৰু এইখিনি ভালকৈ পিটিকি ল'ম। ইয়াত অলপমান নিমখ এড কৰিম, অলপমান দি দিম পিঁয়াজ, অলপমান নেমু চেপি দিম। ইয়াত চপ কৰি লৈছোঁ আদা আৰু জলকীয়া, এইখিনিও ইয়াতে দি দিম। যে তুমি কৰিবা পুৰিব। এইটো পিটিকিবলৈ ইয়াক দিছোঁ। অলপমান তেল দি দিম ইয়াতে, মিঠাতেল। তো মই পানীটো ৰেডি কৰি লওঁ। তুমি বেয়া ধুনীয়া পাইছা। তুমি বেয়া পাইছা নেকি? মই ইমান ফেভৰেট নহয়। তোমাৰ ফেভৰেট নহয় নেকি? ফুচকা আগত যে কোৱা যে খাই হৈ যোৱাৰ পিছত দাদা মিঠা এটা দিব। আৰু পিটিকাত এড কৰিম মেগী মছলা অকণমান। তো এইটো আমাৰ পুদিনা পানী ৰেডি। আৰু এতিয়া এইটো চাটনিটো ৰেডি কৰি লওঁ আৰু এইটো ইমলি পানীটো ৰেডি কৰি লওঁ। ইয়াতে অলপমান লৈছোঁ টমেটো কেটচাপ, এইটো লৈছোঁ আলু ভুজিয়া, এয়া হৈছে ইমলি চাটনি আৰু এইটো ইমলি পানী, এইটো পুদিনা পানী। এতিয়া ফুচকাখিনি ভৰাই লওঁ প্ৰথমে। ইয়াতে ওপৰতে অলপ ভুজিয়া দি দিছোঁ, আলু ভুজিয়া। 25 মই ময়ো চাই ল'ব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 চ' ইয়াতে টোটেল 24 আছে। চাওঁ কোনে সোনকালে শেষ কৰিব পাৰে খাই। অ'কে। হ'ব পানীখিনি হাফ কৰি লওঁ। ঠিক আছে, টাইমাৰ নালাগে। কাৰ সোনকালে 24 আছে এইখনত, ইয়াত 24 আছে। এয়া কাৰ সোনকালে শেষ হয় সিয়েই চেলেঞ্জ জিকিব আজি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে সোনকালে ষ্টাৰ্ট কৰোঁ। 1 2 3 ষ্টাৰ্ট। কি চাই আছিলা? কিন্তু চব ল'ব লাগিব দেই, এটা প্লেট থৈ দিলে নহ'ব। बहुत टेस्टी है ना? क्या? অলপ টেষ্ট কৰিলে খা। কিমান লাগে কৈছা? বেচনত টেষ্ট নাই। কেনেকুৱা হৈছে টেষ্টটো কোৱা? চালৰ দোকান ওলাইছে।
ফাইনেলি মই জিকিলোঁ লাষ্টৰটোৰ কাৰণে আগত মই ভৰালোঁ আৰু হাৰিলে কেনেকুৱা আছিলে কৈ দিয়া বহুত টেষ্টি আছিলে টেঙা মিঠা জ্বলা চব আছিলে খুবেই ভাল লাগিলে খাই আৰু ঘৰত খালে এটা সুবিধা হয় কি আমি নিজৰ মতে বস্তুবিলাক কম বেছি কৰি ল'ব পাৰোঁ চ' এইটো এটা ভাল কথা কিবা কোৱা তুমি মজা লাগিলে কেনেকুৱা লাগিলে কম্পিটিশ্যনটো কৰি কেনেকুৱা লাগিলে ভবা নাছিলোঁ ইমান টক্কৰ হ'ব ছোৱালীৰ লগত ফুচকা চেলেঞ্জ হাৰিবইতো লাগিব ন কাৰণ অভিয়াছলি ছোৱালীবিলাকেতো বেছি খাই এইবিলাক ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেনেহ'লে ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা ন'টিফিকেশ্যন বেলটো হিট কৰিবলৈ নাপাহৰিব বাই বাই লাভ ইউ So hey guys, welcome back to my channel. So আজি আমি লৈ আহিছোঁ কেলে মাখো বেল Hey guys, কোনটা তুমিও এনেকৈ দিবা Hello everyone, নমস্কাৰ স্বাগতম জনাই কেনেকুৱা লাগিলে ভিডিঅ' মানে মজা তুমি নোলাও নোলাও কৈছিলা ৰবা খাই দিব দিয়াচোন